তথা শালবাৰী সংগ্ৰামত আমাৰ অসমৰ মহিলা সুযোগ নিমন্ত্ৰণ পাঠক কনক বৰুৱা গোপীনাথ বৰদলৈ ভোগেশ্বৰী ফুকননী অমৰী মা পিয়লি ফুকৰ গোলাবৰ কোঁৱৰ আদি সকলোৱে সক্ৰিয় অংশগ্ৰহণ কৰি স্বাধীনতা আন্দোলনত এক উল্লেখনীয় অৰিহণা আগবঢ়াইছে। ইয়াৰ উপৰি ভাৰতৰ বিভিন্ন প্ৰান্তৰ বহু নাম নজনা বিপ্লৱী আৰু শ্বহীদৰ ত্যাগৰ কথা অজ্ঞাতে ইতিহাসৰ আঁৰত হয়তো লুকাই আছে। গতিকে সেই অজ্ঞাত দেশপ্ৰেমীসকলৰ ওপৰত আলোকপাত কৰাৰ ফল আছে। আজি মই এই মহান দিৱসটোত এই স্বাধীনতা সংগ্ৰামীসকলৰ আত্মবলিদান আৰু ত্যাগৰ কথা শুনি তেখেতসকলৰ চৰণত প্ৰণিপাত জনাই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। 1947 এই দিৱস স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰু দিল্লীৰ লালকিল্লাত 1947 চনৰ 15 আগষ্টত দেশবাসীক সম্বোধন কৰে আৰু তেতিয়াৰ পৰাই আজি 2024 চনৰ 8 বছৰে আমাৰ দেশে সকলো কাৰ্যালয় শিক্ষা অনুষ্ঠান ব্যক্তিগত গৃহ পতাকা উত্তোলন কৰি এই দিৱস সুৰক্ষা বাহিনী পেৰেড আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। স্বাধীনতা দিৱস পালন কৰাৰ বহুতো তাৎপৰ্য আছে। এই দিৱসে প্ৰত্যেক প্ৰজন্মক স্বাধীনতা আন্দোলনৰ বিপ্লৱী আৰু শ্বহীদসকলৰ কথা সোঁৱৰি দেশ প্ৰেমৰ লগতে দেশৰ বাবে কাম কৰিবলৈ উদ্বুদ্ধ কৰাৰ লগতে একতা আৰু সদিচ্ছা বৃদ্ধি কৰে। এই দিৱসত বিশ্বৰ বিভিন্ন দেশৰ নেতাক আমন্ত্ৰণ জনাই আন্তঃৰাষ্ট্ৰীয় পৰিসৰত আমাৰ দেশৰ সম্পৰ্ক মধুৰ আৰু বিশ্ব ভাতৃত্ববোধ যোগাই তোলে। এই দিৱস এক ঐতিহাসিক দিৱস, নতুন যুগৰ আৰম্ভণি, প্ৰচাৰ আৰু অধিকাৰৰ প্ৰতিশ্ৰুতি, পৰৱৰ্তী প্ৰজন্মৰ বাবে দেশ নিৰ্দেশনা, ত্যাগৰ মূল্যবোধ আৰু দায়িত্বশীল নাগৰিক হোৱাৰ প্ৰেৰণা যোগাই এক শৃংখল সমাজ গঢ়ি দেশক বিশ্বৰ সকলো দেশ আৰু জাতিৰ লগত আগবঢ়াই নিবলৈ প্ৰেৰণা যোগায়। আমাৰ ৰাষ্ট্ৰীয় দিৱসত উত্তোলন কৰা 3 বৰণীয়া জাতীয় পতাকাখনৰ তাৎপৰ্য বৰ্ণনাত্মপূৰ্ণ। ওপৰৰ গেৰুৱা ৰং ত্যাগ, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক, মনৰ বগা ৰং সত্য আৰু শান্তিৰ প্ৰতীক, তলৰ সেউজীয়া ৰং উৰ্বৰতা, বিশ্বাস আৰু সৌন্দৰ্যৰ প্ৰতীক, মাজৰ বগা অংশত থকা ডাঙৰ নীলা ৰঙৰ অশোক চক্ৰটো হৈছে অশোক চক্ৰৰ মাজত থকা 24ডাল গছে বৌদ্ধ ধৰ্মৰ 24টা আদৰ্শ এই আদৰ্শ সকলো ভাৰতীয়ৰ অনুকৰণীয়। আমি আজি সকলোৱে এই 3 বৰণীয়া ৰাষ্ট্ৰীয় পতাকাৰ ফলত দেশৰ সৰ্বতো প্ৰকাৰৰ উন্নতি আৰু সাৰ্বভৌমত্বৰ শপত লৈ একেলগে আগবাঢ়ি আমাৰ দেশক বিশ্ব দৰবাৰত জাকত জিলিকা কৰিছোঁ। এই উদযাপনৰ দিনটোতে আমি আমাৰ নলবাৰী মহকুমাৰ বিভিন্ন বিভাগে চৰকাৰী আঁচনিৰ অধীনত কৰি থকা কামসমূহৰ কিছু আভাস দিবলৈ ওলাইছোঁ। শিক্ষা বিভাগ নলবাৰী মহকুমাৰ অন্তৰ্গত গোবৰ্ধনা আৰু গালান শিক্ষা খণ্ডৰ নিম্ন প্ৰাথমিক বিদ্যালয় 281 খন, উচ্চ প্ৰাথমিক বিদ্যালয় 37খন আৰু মাধ্যমিক বিদ্যালয়ৰ সংখ্যা 33খন। সকলো বিদ্যালয়তে চৰকাৰৰ পৰা 20,199 গৰাকী ছাত্ৰ ছাত্ৰীলৈ বিনামূলীয়া পাঠ্যপুথি লগতে ঐক্য সাজ পোছাক ইতিমধ্যে বিদ্যালয়সমূহত উপলব্ধ হৈছে। 2024 ইংৰাজী মুঠ 482খন বিদ্যালয়ৰ 188খনে A ক্লাছ, 267খনে A, 68খনে B আৰু 12খনে C গ্ৰেড পাবলৈ
Masuk Polisi Lagi Boys Partizan Kado Kamadar Yusuf Yang Kumar Boro Ara Kamadar Polisi Lagi Commander Commander Ontara Saistho Kendra Antogota Kauler Bidar Kudra Prathomik Saistho Kendra Sorna Bazar Prathomik Saistho Kendra Saistho Kalyan Kendra Gayokolka Bazar Sabalo Pratham Saistho ইয়াৰ উপৰিও আয়ুষ পৰিৱৰ্তনৰ ক্ষেত্ৰত কমাণ্ডাৰ লগতে বিভিন্ন স্বাস্থ্য কেন্দ্ৰ স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত কৰি পৰীক্ষা যেনে মেলেৰিয়া কমাণ্ডাৰ কমাণ্ডাৰ সমৃদ্ধি আৰু পৰিক্ৰমা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু 47,175 সংখ্যক অগ্ৰাধিকাৰ প্ৰতিমাহে সুবিধা লাভ কৰি আছে চৰকাৰে সকলো গ্ৰাহকৰ সুবিধা গ্ৰহণ কৰে যাতে সকলো গ্ৰাহকে এই অন্নসেৱা প্ৰতিমাহে 1 পৰা 10 তাৰিখৰ ভিতৰত নিজৰ বিনামূলীয়া চাউল সুলভ মূল্যত কৰিব পাৰে পৰিয়ালক বিনামূলীয়াকৈ যোগান ধৰা হয় আৰু বৰ্তমান খালবাৰী মহকুমাৰ 415 কৰি আহিছে বৰ্তমান ই শ্ৰম পৰ্টেলৰ অধীনত 2021